আসসালামু আলাইকুম। প্রশ্ন হল যে আজিকালি দেখা যায় যে মসজিদত নামাজ পড়ি থাকোতে মোবাইলৰ ৰিংটন বাজি যায়। তেতিয়া যদি জেবৰ পৰা মোবাইল উলিয়াই লৈ বন্ধ কৰিলে নমাজ হ'বনে? লগতে মোবাইলৰ স্ক্ৰীনত চকু যায়গৈ যদি ফোন কোনে কৰিছে গম পাই যাওঁ তেন্তে নমাজ হ'বনে নহ'ব? প্ৰথম কথা, ৰিংটনটো গান চান ব্যৱহাৰ কৰাটো জায়জ নহয়, এক নম্বৰ কথা। দ্বিতীয়তে, আপুনি জেবত হাত সোমাই থকা অৱস্থাতে আপুনি ৰিংটনটো অফ কৰাৰ চেষ্টা কৰিব লাগে। এখন হাত সোমাই পিনি ৰিংটনটো অফ কৰাৰ চেষ্টা কৰিব লাগে, এইটো কাৰণে যাতে বেলেগ নমাজীৰ আপোনাৰ কাৰণে অসুবিধা নহয়, আপোনাৰ ৰিংটনৰ কাৰণে অসুবিধা নহয়। দ্বিতীয়তে, যদি মোবাইলটো আকৌ বাজাৰ আশংকা থাকে আৰু আপুনি অফ কৰিব বিচাৰে তেন্তে অফ কৰি ল'ব পাৰিব। এখন হাত সুমিয়াই আপুনি মোবাইল উলিয়াই স্ক্ৰীনটোত আপুনি সুইচ অফ অপশ্যনটো বিচাৰি পিনি আপুনি সুইচ অফ কৰি দিলে, তেতিয়া যদি আপোনাৰ কোনে ফোন কৰিছে যদি নাম গম পাই যায়, সেইকণ কম সময়ৰ ভিতৰত যদি সেইকণ হয়, একদম কম সময়ৰ ভিতৰত 1-2 ছেকেণ্ডত যদি আপুনি পটককৈ গম পাই যে কোনে ফোন কৰিছে, ইমানখিনি আমলত আপোনাৰ নমাজ ফাঁচিদ নহয়, নমাজ হ'ব। কিন্তু আপুনি যদি বেছি সময় 3বাৰ তসবিহ পঢ়াৰ সমান যদি আপুনি মোবাইলটো লৈ বিজি থাকে, ব্যস্ততা থাকে আৰু দূৰৰ মানুহ এজনে দেখি পিনি যদি গম পায় বা দূৰৰ মানুহ এজনে যদি আপুনি দেখে আৰু ভাবে যে এওঁ নমাজত নাই, তেন্তে আপোনাৰ নমাজ ফাঁচিদ হৈ যাব। কাৰণ সেইটো আমলে কচিৰ, আৰু আমলে কচিৰ যিকোনো কাম দুখন হাতেৰে যদি আপুনি নমাজৰ ভিতৰত কৰে তেন্তে সেইটোক আমলে কচিৰ বুলি কোৱা হয়। আৰু আমলে কচিৰ কৰিলে নমাজ ফাঁচিদ হৈ যায়। আপুনি সেই নমাজ পঢ়িব, আকৌ দুনাই আপুনি সেই নমাজ পঢ়িব লাগিব। এতিয়া কথা হ'ল যে মোবাইল ওলাওতে এক হাত ইউজ কৰিব লাগে, প্ৰথম কথা। দ্বিতীয়তে, একবাৰতে আপুনি অফ কৰি থৈ দিব লাগে। প্ৰথম কথা, মছজিদত মোবাইল ৰিংটনে আপুনি সাইলেন্ট কৰি বা সুইচ অফ কৰি আপুনি মোবাইল লৈ পিনি মছজিদত সোমাব লাগে। আৰু দ্বিতীয় কথা, যদি পাহৰাত থাকি যায় আৰু ফোন আহি যায় তেতিয়াহ'লে আপুনি ৰিংটনটো অফ কৰি আপুনি মোবাইলটো অফ কৰি মেলি আপুনি এখন হাতেৰে থৈ দিব লাগে, তেতিয়া আপোনাৰ নমাজ একো নহয়। কিন্তু তথাপিও আপুনি চেষ্টা এটা কৰিব লাগে যেন মই এখন হাতেৰে জেবত হাত সুমিয়াই পিনি মোবাইলটো অফ কৰি দিওঁ। এই মাছলাটো ফতোৱাই দাৰুলুমত আছে। ফতোৱা ID হ'ল 56205।